একো ভাবিয়ে পোৱা নাই। ঘৰত থাকিও বহুত আমনি লাগি আছে। কি যে কৰোঁ ন। নটিকে ফোন কৰোঁ এইবাৰ ক'ত আছে চাওঁ এবাৰ ফোন কৰি। হেল্ল' নটি, ক'ত আছা তই? তই জলদি আমাৰ ঘৰত আছোন। চালা বৰ লাগিছে বহি বহি, অকলে অকলে বহি আছোঁ। তই আহি যা না আমাৰ ঘৰত একবাৰ। দে ভাত খাই আহি যা তই। ঠিক আছে বাৰু। চাল্লা ইতাক লগেহে মানে নটি ক'ত বা টিভি জকাই আছে না কিয়ে কৰি আছে সিহে জানে আৰু। দোস্তি ইমান লৰালৰিকৈ মাতিলে যে? সকামটোনো কি পিছে? কিয় বা মাতিলি ইমান জল্দিকে মোক? মন নাই মাৰা, তোৰ আহাতে ইমানেই দেৰি। ক'ত যে সোমাই লেন তেন কৰি আহা তইহে জানা। আধা ঘণ্টাৰ বেছিয়ে হৈ গ'ল ফোন কৰা, এতিয়াহে আহি মৰছা তই। নকবি দে আৰু। আহি থাকোঁতে ৰাস্তাত চেংকক লগ পালোঁ নহয়। চেংকই ক'লাক বোলে চেংকত টিভিটো বোলে আজি পলাই গ'ল ৰাতিপুৱাই। সেইকাৰণে অলপ খবৰ এটাকে ল'লোঁ, কি হ'ল কি কথা। সেইকাৰণে অলপ দেৰি হৈ গ'ল। হয় নেকি? তই আৰু সেইগিলাখনতহে পাল্লাৰ পৰা। দেচোন দে, বহচোন বহ। বাৰু কৈছোঁ এতিয়া কিয় বা মাতিলি ইমান লৰালৰিকে সকামটো? মানে এনেই মাতিলোঁ পুৱাৰ পৰা বৰ হৈ আছিলোঁ। আছে যদি এটা আপেল চাপি নাম্বাৰকে দি ফোন কৰি অলপ টাইম পাছ কৰোঁ, তাকে মাতিছিলোঁ সেইকাৰণে। ইমান কথা ভাগিন, তই আৰু সেইটো কাৰণে ইমান লৰালৰিকৈ মাতিব লাগে? অলপ ভালকৈ ক'লেতো হয়, মই আস্তে ধীৰে গা চা ধুই আহিব পাৰিলোঁ হয়। ইমান লৰালৰিকৈ মাতিব লাগে নেকি সেইকাৰণে? মানে মই বৰ হৈ আছিলোঁ যে সেইকাৰণে মাতিলোঁ আৰু। বেয়া চেয়া নাপাবি দেই। নাপো দে, কিন্তু কথাটো হ'ল মোৰ লগতে এতিয়া নাম্বাৰে নাই ছোৱালীৰ। কোনো আপিৰে নাম্বাৰ নাই। এটা বোৱাৰীৰ নাম্বাৰ আছে, লাগি যদি দিব পাৰোঁ, কিন্তু 3টা ছোৱালীৰ মাক লাগিব নেকি? ভয় নালা ঠিকা, তই আৰু বোৱাৰীক যদি মোক মাৰবা খুজছা গলত মাদলি আলাই লোৱাহে হ'ব, গম পাইছা? বেলেগ আছে যদি দি, নাই যদি আৰু কি ক'ম, বৰ লাগি আছে। এনেকৈ আছোঁ দে আৰু ভালে। বোৱাৰী ছোৱালী লৈ লাভ নাই ভাই। এইবোৰ কেতিয়াবা পস্তাই মৰিব লাগিব, গম পাইছা না? বাদ দিয়া ভাই, এইবোৰ পস্তাই মৰিব লাগিব একদিন। সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈ থাকাই ভাল, নাই কি কোৱা? এনেকৈ আছোঁ, বিন্দাছ আছোঁ, খাই বৈ শুই আছোঁ। কিন্তু অলপ বৰিং লাগি দেচোন দে হ'লেও, চেংৰা ছোৱালীৰ কথাটো। হয় দে ভাই, হ'লেও দুখ লাগে দেচোন চেংৰা ছোৱালীৰ কথা। এজনী থাকিলে ভাল লাগে দেচোন। চবৰে আছে, আমাৰ লগৰ চবৰে আছে। শুক্লেশ্বৰ হাতেও তাহাৰো আছে, তাহাৰো ঠিকছে হয়। হ'লেও বেয়া লাগে ন এনেকৈ চিংগল থাকিব। বেয়াটো লাগে, কি কৰিবা ভাই, উপায় নাই। দে পিছে তুমি থাকা, ভাত চাত খাই লোৱা। মোৰ অলপ বাহিৰত কাম আছে, বজাৰত যাব লগা আছে, যাওঁ এতিয়া আৰু। দে যোৱা, তুমি যোৱা, বেয়া চেয়া নাপাবা আৰু ইমান মাতিলোঁ কাৰণে। হ'ব দে যোৱা, বাই। যা বইনেলা চিকা, তক যিটো কামত মাতিছিলোঁ তই কৰবাই নদে, যা। ময়ো গা ধুবাই যাওঁ দে।